আজি বহিছো বহুতো খোৱা বস্তু লৈ বহুজনে মোক কমেন্টত সুধিছিলে যে ইয়াৰ খোৱাবোৰ আমাৰ দৰে একে হয় নে নহয় গতিকে ৰাতিপুৱা বজাৰলৈ গলো আৰু কিবা কিবি অলপ বজাৰ কৰি লৈ আহিছো এতিয়া মই এফালৰ পৰা খাই জনাম দে কেনেকুৱা লাগিছে চিনৰ হট এণ্ড স্পাইসি কাপ নুডলছ এটো ৰেডি কৰি থৈছো চিকেনটো ট্ৰাই কৰো এটো দেখি একদম দেখি লোভ লাগি আছে নে বাৰু মই এটো সোৱাদটো অকমানো নিমখ নাই কোনো মছলা নাই তেওঁলোকৰ একদিন খাই মই এটা কথা অনুভৱ কৰিছো তেওঁলোকে কোনো মছলা ব্যৱহাৰ নকৰে মানে এটা বস্তুৰ যিটো সোৱাদ আমি ধৰক মাংস বনালে ইমান মছলা ঢালো যে তাৰ সোৱাদটো নোহোৱা হৈ যায় এটো কিন্তু মাংসই হৈ আছে কিন্তু আমি খাবলৈ অকমান নিমখ দিব লাগিব মাংসটোত যদি মই কিমান দিন বুলি খুধে তেতিয়া হলে আমি যেহেতু অকমান নিমখ মছলা খাওঁ 10ৰ ভিতৰত 6 কাৰণ আমাক নিমখ মছলা লাগিব আৰু এতিয়া এটো পেটিছৰ নিচিনা এটো চকো চিপছ আছে ভিতৰত পারফেক্ট এটো কিন্তু 10ৰ ভিতৰত ন সাংঘাতিক মসমসিয়া মাত্ৰ একেটাই কথা যে ইয়াতো নিমখ মছলা একো নাই ইয়াক মই দিম 10ৰ ভিতৰত 6.5 এটো এবাৰ নিমখ আৰু মছলা একদম আমাৰ ইণ্ডিয়া পৰা আহিছে এটোটো লিখা শিখা নাই ইয়াত আকৌ লিখা 4 ইউৰোজ ইয়াত ৰেটিং দিয়াৰ মোৰ ক্ষমতা নাই দে বহুত জ্বলা আৰু ভিডিওটো চাই বাৰু কেনেকুৱা পালে যদিহে ভাল পালে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব